তো হেল্ল' গাইছ, আছোঁ সভাৰ মণ্ডপত আৰু এতিয়া অলপ পাছত আৰম্ভ হ'ব ইয়াত সভাৰ কাৰ্যসূচীত আছে প্ৰথম দুৱাৰ মুকলি। তো সম্পূৰ্ণ ভিডিঅ' দেখাইছোঁ। বহুত দিনৰ পিছত ব্লগ আহিছে, বহুত দিন অহা নাছিল 1K হোৱাৰ পিছত বহুত দিন ব্লগ অহা নাছিল। তো আজি বহুত দিনৰ মূৰত ব্লগ আহিছে। তো ভিডিঅ'টো শেষলৈকে চাই থাকক, যদি ভাল পাই লাইক ছাবস্ক্ৰাইব কৰিব। এতিয়া দেখাই আছোঁ চাওক সভা আহিছে, সি হাফ পেণ্ট আৰু গেঞ্জি পিন্ধি, আৰু এই হৈছে নেদেখা জন এটা মানুহ, যেতিয়া মানুহ আমাৰ মালিবাৰীৰ মানুহ বছৰৰ মূৰত একদিন আহে সভাত। তো সৰু চলিগেলাও আছে, এটা হৈছে প্ৰাঞ্জল, বছৰৰ মূৰত একদিন সভাত আহে। বিশেষ তো এতিয়া দুৱাৰ মুকলি কাৰ্যসূচী মানে আৰম্ভ হ'ব। তো সম্পূৰ্ণ ব্লগটো চাই থাকক, তেহে গম পাব যে কেনেকৈ হয়। তো সম্পূৰ্ণ ব্লগটো আৰু এনেকৈ আৰম্ভ হৈ গ'ল দুৱাৰ মুকলি কাৰ্যসূচী। আৰু দুৱাৰ মুকলি কাৰ্যসূচী কি হয় মানে কেনেকৈ ফিটা কাটে, অলপমান কিবা কিবি এনে শ্বৰ্ট এটা লৈছিলোঁ সৰু সুৰাকৈ। তো আপোনালোকে চাই থাকক, অলপ স্পীডটো বাঢ়ি দিছোঁ চাওক। গাইজ এনেকৈ ফিটা কাটিলে আৰু দুৱাৰ মুকলি কাৰ্যসূচী শেষ হৈ গ'ল। আৰু এতিয়া কি হয় চাই থাকক। তো গাইজ দেখা পাইছে, আমি 50 কেজি চাউল চাৰিজনে ধৰি আছোঁ, 50 কেজি চাউল। আৰু এইবাৰ আছে দ্বিতীয় কাৰ্যসূচী বৃক্ষৰোপণ। তো বৃক্ষৰোপণলৈ যাই আছোঁ, তো চাই থাকক। আৰু এই আনন্দৰ দিনত আপোনাৰ পৰম্পৰাগতভাৱে চলি আছে আমাৰ এই মাধৱদেৱৰ যিখন থান বাসুদেৱৰ থানত বাৰ্ষিক আমাৰ কিছুমান কাম থাকে, সেই ব্যৱস্থাখিনি হ'লে নিশ্চয় সেইটো আমাৰ অহা নহওক। আৰু বহুতখিনি কাম যিহেতু আছে পিছফালে, মই আজি আহি কিনে চালোঁ তাত আৰ্ট বিল্ডিঙৰ বহুত কৰিব লগা আছে। কাৰণ যেতিয়া মাটিটো সমান হৈ থাকিব তেতিয়া যাতে আপোনালোকে হয়তো তাত কিবা আঁচনি ল'ব পাৰিব। তো গাইজ এতিয়া বৃক্ষৰোপণ হৈ গ'ল। আৰু এতিয়া আছে কি আছে বাস্তে কিবা আছে নাজানো আমি। চ' সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক, গম পাব কি আছে। তো হৈ গ'ল বৃক্ষৰোপণ, আৰু এতিয়া আছে কিবা কিবি বেলেগ কাৰ্যসূচী। গতিকে সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাই থাকক, কি হয় কি নহয়। তো সভাৰ গোটেই দেখাই আছোঁ, আপোনালোকে খালি ব্লগটো চাই থাকক। গাইজ এতিয়া আছোঁ আমি VIP ৰুমত। তো VIP ৰুম মানে এইটো হৈছে গায়ক ডাঙৰ আহিলে, তো ডাঙৰ যেতিয়া গায়ক আহে তেতিয়া এইটো ৰুমত বহিব দিয়ে। আৰু এইটো ৰুমত সৰু চলিগেলাই সোমাব নাপায়। কিন্তু আমি হৈছে VIPৰ মানুহ, ময়ো এজন জনপ্ৰিয় ইউটিউবাৰ, আৰু বাকীগেলা নহয় ভাল ইউটিউবাৰ আহোঁ। তো এইবিলাক এইটো হৈছে বেছি ডাঙৰ ৰুম। এতিয়া জুবিন দা থাকে, এতিয়া জুবিন দাই এনেকৈ খুন্তি আহে, এতিয়া VIP ৰুমৰ পৰা ওলাব হ'ল। আৰু VIP ৰুমৰ পৰা ওলাই মানে ব্লগটো অলপ বেলেগ ষ্টাইলত বনাই আছোঁ। তো মানে ধৰক আপোনালোকৰ কথা মই বুজাই আছোঁ যে আমাৰ ইয়াত সভা হয় দুদিনীয়া। তো দুদিনীয়া কাৰ্যসূচীত সভা অতি ধুনীয়াকৈ পালন কৰা হয়। আৰু ইয়াত আমাৰ পালন যিটো কৰা হয় সেইটো সভা আচলতে বহুত দিনৰ পৰা চলি আছে। কমচে কম আজিৰ পৰা 1 লাখ বছৰ আগৰ পৰা এইটো সভা চলি আছে। আমাৰ ককা দেউতা আটা আতি কুকি কুকা চবে এই সভাটো পালন কৰে। গতিকে এই সভাখন আমি এৰি দিব নোৱাৰোঁ। আজি কণ্ঠৰ পিছত এনেকৈ কলিতা ৰাতি আছে, কেতিয়াবা পিছত যেতিয়া আমি সম্পাদক হ'ম জুবিন দা আহিব পাৰে। ওই নাহৰ ফুলাৰ বতৰ, ওই নাহৰ মোৰ মৰমৰ, ওই নাহৰ
তো এতিয়া এইবোৰ কথা বাদ দিয়ক তো এতিয়া হ'ব সেইফালে সিটো ৰুমত সেইফালে দৰ্জা দি আহিলোঁ সেইফালে ৰুমত কিবা হ'ব তো এতিয়া বলক সিটো ৰুমত যাম এইবোৰ বাদ দিয়ক তো এতিয়া সাউণ্ড চিষ্টেম আহি গ'ল তো সাউণ্ড চিষ্টেম মজা আৰু ইহে সভা হ'ব লাগছে মানে বক্স নাহিলে সভা হ'ব নালাগে তো বক্স আহিলে সভা ভাল লাগে তো এয়া সভাৰ মানে আহি গ'ল এইফালে পেণ্ডেল চেণ্ডেল আছে দুখন পেণ্ডেল এইবাৰ তো এইফালে হ'ব ৰাতি গায়ক চায়ক আছে বাৰু তো দেখা পাইছে এতিয়া আমাৰ লাইট লগা প্ৰচেষ্টা এটা চলি আছে মানে এইখিনি আমি নিজৰ ফালৰ পৰা দিম নহয় হাতাৰিয়াকৈ দিব তো এইফালে দেখা পাইছে তো বহুত কলা হৈ গৈছে বুলি আৰু এইফালে চলি এটা আহি পাইছে মানক বুলি কয় সিদিনা আগতে ভিডিঅ'বোৰ দেখা পাইছে আৰু আপোনালোকক কিছুমান বস্তু দেখাম গাঁৱৰ কিছুমান চলি থাকে যাৰ কাম কৰাৰ কাৰণে ফাল্টু এটা কাম নকৰে এটা ডাক্তৰ ব্লগত দিছে 1.8 লাখ ছাবস্ক্ৰাইবাৰ্ছ আছে মোৰ ও নাচনি ধুনীয়া ও হাঁহিত মৰম লগা ধুনীয়া মুগাৰী হামে খেলা ও নাচনি ধুনীয়া এইফালে আমাৰ বাবু কেইটামান লগ পালোঁ ফেন হৈ গ'লা ছাবস্ক্ৰাইব হৈ গ'লা ভাল ভাল ভালকৈ বুজাই পঢ়া পাতি বলি যদি এটা কুৱেশ্যনটো পাৰিবি তো এখন স্কুলৰ ছাত্ৰ আহিছে তো অহা এটা কুৱেশ্যন ভাৰতৰ বেছি টান নহয় ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীৰ নাম সম্পূৰ্ণ নাম দ্ৰৌপদী মুৰ্মু बलक बदल दिया सब बदल दिया देश बदल दिया राजनीति बदल दिया यार 2 hours later দিনটো এনেকৈ গ'ল ফুলটি নামচা কৰোঁতে আৰু ৰাতি আহি পালে এনে নাম প্ৰসংগ হোৱাৰ পিছত অলপ পাছত গোহাই ওলাব তো বন্তি প্ৰজ্বলন কিবা কিবি বহুত আছে আৰু ভিডিঅ'টো অলপ লম্বা হ'ব তো 10 মিনিট মানৰ ভিডিঅ' হ'ব তো চাই থাকক নিপুবৎস গীতাৰ সমেত কৰ্মৰাজ উৎপল বৈশ্য সাতমণি বৈশ্য বিদুবৰ কলিতা জয়ন্ত দাস ভাগৱনীৰ বৈশ্য বৃন্দাবন কৃষ্ণ গোসাই কানাই ধেনু সাৰে বাহি বজাই তো তাতে কোৱা হোৱা নাছিলতো এতিয়া ঘৰৰ পৰা কৈছোঁ যে এইবাৰ আছে গোসাঁই স্থাপন এতিয়া গোসাঁই স্থাপন ভিডিঅ'টো চাই লওক তাতে পইচা বা কিমান পৰিমাণ গতিকে গোসাঁই স্থাপন গোকুল বৃন্দাবনত কৃষ্ণ গোসাই কানাই ধেনু সাৰে বাহি বজাই তো এনেকৈ গোসাঁই স্থাপন হৈ গ'ল আৰু এতিয়া আৰম্ভ হৈ গ'ল মানে সাংস্কৃতিক অনুষ্ঠানটো এতিয়া সাংস্কৃতিক অনুষ্ঠান অলপ ক্লিপ আছে কিবা কিবি গায়কৰ লগত কিবা কিবি আছে ফটো চটো তো ভিডিঅ'টোৰ শেষ খবৰ হৈছে তো বেছি আৰু ভইচ অভাৰ কৰি নাথাকোঁ ডাইৰেক্ট কিবা কিবি শ্বট আছে যদি চাই লওক আৰু যদি নাই সেই আৰু বাদ দিয়ক তো আজিলৈ মানে বাই বাই তো কেইটামান শ্বট আছে চাই থাক আৰু এনেকৈ অলপ পাছতে মঞ্চত উঠি গ'ল গায়ক আৰু গায়কৰ অলপমান শ্বট চাওক গায়কৰ শ্বট চাই আজিৰ ভিডিঅ'টো সামৰিছোঁ
আগলৈকে ভিডিঅ'বোৰতো এনেকৈ মৰম দি যাব যেনেকৈ আগৰ ভিডিঅ'বোৰত মৰম দিছিল আজিলৈ বাই বাই